শিলাদিত্য এজন চোৰ এই বিস্ফোৰণ মন্তব্য কুকুৰালীৰ নিৰ্বাচন আহিলে আবিৰ্ভাৱ হোৱা এজন নেতা নাম তেওঁৰ কুকুৰালী কেমেৰাৰ সন্মুখত ইটোৰ পিছত সিটো বিস্ফোৰণ মন্তব্য কুকুৰালীৰ শিলাদিত্যৰ লগত যুদ্ধ কৰিবলৈ সাজু কুকুৰ শিলাদিত্য এজন কুকুৰ জনীয় সমষ্টিৰ সকলো মানুহক পূজাই বিজেপিৰ বিধায়ক শিলাদিত্যদেৱে বাংলাদেশী কোৱাত কুকুৰালীৰ খং উঠিছে আসাম ফোকাছৰ আমাৰ ধুবুৰীৰ সাংবাদিক আজিজুৰ ৰহমানৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ কুকুৰালীৰ নমস্কাৰ সংবাদ শিৰোনাম দখল কৰা এজন ব্যক্তি নিৰ্বাচন আহিলে তেওঁ সংবাদ শিৰোনাম দখল কৰে নাম তেওঁৰ কুকুৰালী আপোনাক পোনপ্ৰথমে মই আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ আসসালামু আলাইকুম মোৰ প্ৰথমটো আপোনালৈ প্ৰশ্ন বিজেপিৰ বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে আপুনি ইমান টাৰ্গেট কি কৰি থাকে তেওঁৰ ওপৰত ইমান যে আপুনি কৈ থাকে কিহৰ কাৰণ আজি শিলাদিত্য যিমান কথা কৈ থাকে এটা আচলতে সম্প্ৰদায়িক হিচাপত তেওঁ মানে কথাবিলাক মাত মাতি থাকে যিটো কথা মানে সংবিধানত নাই সেই কথাবিলাক কৈ থাকে তাৰ কাৰণে মই তাক মানে গালি দি থাকো বা তাৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰি থাকো যোৱা জুনিয়ৰ উপনিৰ্বাচনত AIIUDFৰ দলৰ ডক্টৰ ৰফিকুল ইছলাম তাত নিৰ্বাচিত হৈছিল বহুত ভোট নিৰ্বাচন হৈছিল আৰু হোজাৰ বিধায়ক শিলাদিত্য কৈছিল যে যিমান মানুহ জনিয়াত আছে প্ৰত্যেকজন মানুহ বাংলাদেশী আৰু তেওঁ প্ৰমাণ কৰি দিলে মানে ৰফিকুল ইছলামক জয়ী কৰি প্ৰমাণ কৰি দিলে প্ৰত্যেকজন মানুহ বাংলাদেশী এই সন্দৰ্ভত কি ক'ব আপুনি চাওক আমাৰ শিলাদিত্য ক'লে কিন্তু তেওঁ ক'লে যে জুনিয়ৰ সমষ্টিৰ মানুহ বাংলাদেশী ইলেকশ্যনৰ সময়ত কিয় নকলে তাৰ মানে এইটো কি বিজেপি চৰকাৰ তেওঁ মানে বাংলাদেশী মানুহ দি ভোটখিনি লৈ মানে বিদেশী মানুহ দি ভোটখিনি লৈ তেওঁ অসম দখল কৰি লৈছে তেওঁ কাৰণে মানে ইলেকশ্যনৰ সময়ত নক'ব ইলেকশ্যনে শেষ হোৱাৰ পিছে সেইখিনিবিলাক কথা কৈ দি আছে আচলতে জুনিয়ৰ সমষ্টিত বিদেশী নহয় বাংলাদেশী নহয় আৰু AIUDF শিলাদিত্য কৈছে যে এটা বাংলাদেশীৰ মানুহৰ দল সেইটো বাংলাদেশৰ মানুহৰ দল নহয় সেইটো দল হ'ল বিজনেছৰ এটা দল তেওঁ এজন বিজনেছমেন আৰু জুনিয়ৰ সমষ্টিৰ মানুহ বিজনেছমেনক ভাল পাইছে সেইটোৰ কাৰণে তেওঁক ভোট দি জিকাইছে তাৰমানে বিজনেছমেনত যে কি কৰি আছে সেইবিলাক তেওঁৰ জুনিয়ৰ সমষ্টিৰ মানুহ গম নাপায় বা গোটেই অসমবাসী মানুহ গম নাপায় সেইবিলাক গম পায় কিছুমান নেতাবিলাকক গম পায় আৰু তেওঁ বাংলাদেশী যে ক'লে তেওঁ শিলাদিত্যই বাংলাদেশী আমি তাক চেলেঞ্জ কৰি কৈছোঁ যে ঘৰত বহি কিয় ইণ্টাৰভিউ দি আছে যি ক্ষমতা আছে তেওঁ সাহস আছে বাহিৰতে ইণ্টাৰভিউ দিয়ক আৰু আপোনাৰ কিমান ভাৰতীয় ডকুমেণ্টছ আছে আপোনাৰ লৈ আহক আৰু মোৰ কিমান আছে মই লৈ আহিম আজিলৈকেও তেওঁ শিলাদিত্য ক'ব পৰা নাই তাৰমানে তেওঁ এজন চোৰ মানুহ তেওঁ চুৰিৰ লক্ষণটো যোৱা নাই যেনেকুৱা শ্ৰীকৃষ্ণ মাখন খাইছিল খোৱাৰ পিছতে ক'লে যে মই মাখন খোৱা নাই তাৰ মুখতে যে মাখনখন ভৰি আছিল সেইবিলাক কৈ মানুহে গম পাইছে যে তাৰ মাখনটো খাইছে নে নাই খোৱাটো এইদৰে পাইছে ঠিক শিলাদিত্য যে বাংলাদেশী সেই কথাটো গোটেই অসমবাসীৰ মানুহ ক'ব নালাগে তেওঁ নিজৰ মুখৰ কথাবিলাক মানে ওলাই আছে যে তেওঁ এজন বিদেশী মানুহ যদি থাকে জুনিয়ৰ সমষ্টিত নহয় বিদেশী মানুহ যদি আছে জালুকবাৰী সমষ্টিত আছে আৰু হেমন্ত বিশ্ব শৰ্মা ক'লে যে মানে ধুবুৰীতে বহিলে আমাৰ লাজ লাগে বা বৰবাটা বহিলে আমাৰ লাজ লাগে তাত বাংলাদেশী মানুহ যদি তাত বাংলাদেশী মানুহৰ যদি আপোনাৰ লাজ লাগে আপুনি কিয় জুনিয়ৰ সমষ্টিত তাত মানে আহিলে তাত কিয় প্ৰবাদ কৰিলে কিবা ভোট চাবলৈ কিয় আহিলে আপোনাৰ যদি লাজ লাগে সেই লাজটো ক'ত আছিল হেমন্ত বিশ্ব শৰ্মাৰ লাজটো ক'ত আছিল তাৰমানে কি আপোনালোকে বিদেশী মানুহৰ ভোটখিনি লাগিব আপোনাৰ অসমত কোন ভোট দি আপোনালোকে জয় হৈছে আপুনি ক'ব পাৰিব নেকি যে আমি অসমীয়া মানুহৰ ভোট লৈ আমি জয়ী হৈছোঁ তেওঁ হোৱা নাই তেওঁ যদি জুনিয়ৰ সমষ্টিত যদি বাংলাদেশী যদি হ'ব পাৰে তাক কিয় ভোট চাবলৈ আহিছে তেওঁ যদি বিদেশী তেওঁ কিয় চাব আহিলে তাৰমানে সেইটো চুৰি কৰাৰ লক্ষণ তেওঁ মানে চুৰি কৰি আহিছে চুৰি কৰি মানে তাত অভ্যাসটো হৈ গৈছে তেওঁ অসম দখল কৰি লৈছে চুৰি কৰে বিজেপি চৰকাৰ তেওঁ মানে এইখিনি ভোট পাইছে তেওঁ মানে অসমীয়া মানুহৰ ভোটখিনি পোৱা নাই তেওঁ ভোট পাইছে বিহাৰী তেওঁ ভোট পাইছে ভুটাঙী নেপালী বাংলাদেশী এইবিলাক মানুহৰ ভোটখিনি লৈ তেওঁ মানে দখল কৰিছে অসমত যদি তেওঁক দখল কৰিব মানে তেওঁ জুনিয়ৰ সমষ্টিত কিয় তেওঁ ক'ব পাৰিলে যে সেইবিলাক বাংলাদেশী তাৰমানে
তাত বিদেশী আৰু শিলা দত্ত যে চোৰ এইটো স্পষ্ট মানে কৈ দিব পাৰিম তেওঁ চুৰি নহয় চোৰৰ লক্ষণটো তেওঁৰ যোৱা নাই সেই চোৰৰ লক্ষণটো পাহৰি যাওক শিলা দত্ত এই মন্তব্য যাতে কেতিয়াও দিব নালাগে আপুনি বাংলাদেশৰ মানুহ তাৰ আপোনাৰ নিজৰ মুখৰ পৰা স্পষ্টভাৱে তেওঁ প্ৰমাণ হৈ আছে তেওঁ চুৰি কৰি মানে চুৰি কৰি তেওঁ মানুহ কেনেকৈ ধ্বংস কৰিব পাৰি অসম কেনেকৈ ধ্বংস কৰিব পাৰি তেওঁ এটা চুৰিৰ মানে সেই প্ৰচেষ্টা তেওঁ চলাই আছে তেওঁ সেই প্ৰচেষ্টাবোৰ তেওঁ জুনিয়ৰ সমষ্টিত যেনেকুৱা কৈ আছে বা গোটেই অসমবাসীৰ মানুহৰ লগত তেওঁ বাংলাদেশী তেওঁ কৈ আছে কিন্তু তেওঁ যে বাংলাদেশী সেইটো গোটেই অসমবাসী মানুহ বা গোটেই ভাৰতবৰ্ষৰ মানুহ গম পায় আৰু এনেই কৈ যে শিলাদত্তক কৈ থাকে শিলাদত্তক কেতিয়াবা লগ পাই এনেকৈ কৈছিল নে শিলাদত্তদেৱক নাই আমি এতিয়ালৈকে আমি লগ পোৱা নাই তাক আমি চেলেঞ্জ কৰি কৈ আছোঁ ঘৰত কিয় বহি থকা আহক কিমান ভাৰতৰ ডকুমেণ্টছ লৈ আছে আপোনাৰ লৈ আহক আৰু মোৰ কিমান ডকুমেণ্টছ আছে মই লৈ আহিম টকশ্বত বহিবলৈ কাৰণে আমি তাক কৈছোঁ তেওঁ কিন্তু সাহস হোৱা নাই যে ঘৰৰ বাহিৰত তেওঁ আজিলৈকে ইণ্টাৰভিউ দিব পৰা নাই তেওঁ ঘৰত বহি থাকি মানে কুকুৰে যেনেকুৱা ভুগি থাকে ঠিক তেনেকৈ তেওঁ ভুগি থাকে কিন্তু তেওঁৰ সাহসটো নাই তাৰমানে তেওঁ বিদেশী তেওঁ কাৰণে সাহস পাব তেওঁ সাহস নাই আমি চেলেঞ্জ কৰি কৈছোঁ তেওঁ যদি বিধায়ক আছে তেওঁ বাহিৰত আহি ইণ্টাৰভিউ দিয়ক কিমান ক্ষমতা আছে চাম আমি তাক চেলেঞ্জ কৰি কৈ আছোঁ তেওঁ মানে চুৰি কৰি তেওঁৰ অভ্যাসটো মানে বাংলাদেশত তেওঁ চুৰি কৰি তেওঁক ধ্বংস কৰি বাংলাদেশক শেষ কৰি আহিছে এতিয়া অসম মানে শেষ কৰিব লাগে তেওঁ এজন শিলাদত্ত মানে এই প্ৰচেষ্টা তেওঁ চলাই আছে বুলি আমি স্পষ্টভাৱে মই কৈ দিব পাৰিম আৰু জালুকবাৰী সমষ্টিত 60% মানুহ তাত মানে বিদেশী আছে এই এতিয়ালৈকে কিন্তু হেমন্ত বিশ্ব শৰ্মা কিন্তু আজিলৈকেও ক'ব পৰা নাই তাক চিবাই তদন্ত কৰক যে জালুকবাৰী সমষ্টিত কিমান মানুহ আছে তাত মানে বহুত বিদেশী মানুহ ভোট দি লৈ তেওঁ মানে চৰকাৰ গঠন কৰি তাত মানে সেই মানে তাত মানে যেনে তেনেকৈ ভুগি থাকে কৰি চাগে আপুনি জনিয়াত আপুনি নিৰ্বাচনৰ হৈ প্ৰচাৰ চলাইছিল এইটো সকলোৱে জানে NPP পাৰ্টিৰ পৰা আপুনি নিৰ্বাচনত এজন প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাইছিল জনিয়াত NPP পাৰ্টিত কি আপুনি জইন কৰিছিল নেকি নাই আমি জইন কৰা নাই মই এনে ছাপোৰ্ট দি আছিলোঁ কাৰণ NPP এটা অসমৰ কাৰণে ক্ষতিকাৰ নহয় তেওঁ মানে কেব বিৰুদ্ধতা প্ৰতিবাদ কৰি আছে অসমবাসীৰ কাৰণে প্ৰতিবাদ কৰি আছে তাৰ কাৰণে ছাপোৰ্ট কৰি আছোঁ কাৰণ আমি AIUDF মানে তাত পাৰ্টি থিয় হৈছে কিন্তু মানুহৰ ভুল এটা ধাৰণা তেওঁ বুজি আছে এই ভুল ধাৰণা ভাঙিবলৈ কাৰণে তাত সময় লাগিব তাৰ কাৰণে আমি কৈছিলোঁ কিন্তু মানুহ বুজি পোৱা নাই তাত মানে জিকালে তেওঁ এজন বিজনেছমেন তেওঁ যেতিয়া নিৰ্বাচন ওলাব তেওঁ মানে বিজনেছৰ টকা দি তেখেতক মানে ভোট বেংক ল'বলৈ কাৰণে তেওঁ প্ৰচেষ্টা চলাই থাকে যেতিয়া নিৰ্বাচন শেষ জয়ী হোৱাৰ পিছত আৰু সেইবিলাক ৰাইজক কেতিয়া মাত মাতা নাই সেইবিলাক গোটেই অসমবাসী মানুহ জানে তেওঁ এজন বিজনেছমেন তেওঁ বিজনেছৰ কাৰণে যদি তেওঁ বিজনেছমেন যদি নহয় যিমান মানে অসমৰ ইমান সমস্যা লৈ আছে তেওঁ কিয় মাত মাতা নাই তেওঁতো বিজনেছৰ এটা দল AIUDF এটা বিজনেছৰ দল সেইকাৰণে বিজনেছৰ কাৰণে তেওঁ প্ৰতিষ্ঠা তেওঁ মানে মাত মাতি থাকে তেওঁ বিজনেছ কেনেকৈ চলাব পাৰে বিজনেছটো কেনেকৈ আগুৱাই যাব পাৰে সেইটোৰ কাৰণে ৰাইজৰ ওচৰত আহি কিছুমান টেকা দি তেওঁক মানে লৈ থাকে সেইকাৰণে আমি তাক NPP লৈ তাক আমি ছাপোৰ্ট কৰি তাক আমি AIUDFৰ বিৰুদ্ধতা কৰিছোঁ বা কংগ্ৰেছৰো বিৰুদ্ধতা কৰিছিলোঁ বা BJPৰো বিৰুদ্ধতা কৰিছিলোঁ কাৰণ 19 লাখ মানুহৰ নাম বাদ পৰিছে কিন্তু আজিলৈকে বদৰুদ্দিন আজমল কোৱা নাই যে এপ্লিকেটত কিয় যাব লাগে তেওঁ বিদেশী নহয় তেওঁ ভাৰতীয় গাঁৱত পৰা তেওঁ মেজেষ্টাৰ পঠাবলৈ কিন্তু বদৰুদ্দিন আজমল আজিলৈকে ক'ব পৰা নাই সেইকাৰণে তেওঁ মানে AIUDF এটা বিজনেছৰ দল সেইকাৰণে কোৱা নাই আৰু বদৰুদ্দিন আজমল এটা কথা কৈছিল যে মোদী মেৰা ভাইয়া হয় যদি বদৰুদ্দিন আজমল মোদীৰ ভাইটো হ'ব পাৰে তাত আৰু কি আছে ইয়াতো আৰু ক'ব একো নাই এইবিলাক মানুহ গম পোৱা নাই মানে আৰু শিলাদত্ত যে বাংলাদেশী মানে আমাৰ বেংগলী ভাষাটো কোৱাৰ কাৰণে তেওঁ বাংলাদেশী বা হেমন্ত কৈ থাকে কিন্তু সেইটো নাজানে যে অসম চুক্তি হৈছিল আৰু অসমত কি ভাষাবোৰ চুক্তি হৈছিল আৰু কেইটা ভাষা নিৰ্মাণ হৈছিল শিলাদত্ত নাজানে কিন্তু অসম চুক্তি হৈছিল খিলিঞ্জি ভাষাৰ ওপৰত আৰু তাৰ লগে লগে 5টা ভাষা চুক্তি হৈছিল সেইখন ভাষা হ'ল ইংৰাজী হিন্দী অসমীয়া বেংগলী আৰু বড়ো ভাষা এই 5টা ভাষা চলিছে আৰু আমি এই বেংগলী ভাষাটো কৈ থাকাতে বাংলাদেশী লুংগি পিন্ধাটো বাংলাদেশী চকুৰালি মূৰ্খ এইটো হয় কৈ থাকে এইকাৰণতে বক কৰি থাকে ৰাজনীতিত বা বহুতো ৰাজনৈতিক দলৰ পৰা কয় চকুৰালি এজন মূৰ্খ এইকাৰণে তেওঁ একো নাজানে তেওঁ এজন সৰু ল'ৰা এইকাৰণে সৰু ল'ৰাৰ নিচিনাই থাকিব লাগে ইমান বকবকি লাভ নাই চকুৰালি এজন একো নাজানে এইকাৰণে এনেকৈ বকবকি থাকে এইটো কি হয় চকুৰালিয়ে বকবকি থাকে যিমান লৈ প্ৰতিবাদ চলাই আছে সাহস যদি আছে চকুৰালিৰ নিচিনা দেখুৱাকচোন মই যদি ভুগি আছোঁ
আৰু মই অশিক্ষিত মই আহকচোন মই চেলেঞ্জ কৰি কৈছোঁ মোৰ ডকুমেণ্টছ আছেনে নাই মই মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ BA পঢ়া ডকুমেণ্টছ মোৰ লগত আছেনে নাই আপুনি আহকচোন কোনোবা যদি এনেকুৱা মন্তব্য বা কৈ থাকে আমি চেলেঞ্জ কৰি কৈ আছোঁ আহক মোৰ লগত তদন্ত কৰক সেইখিনি ডকুমেণ্টছ মই অশিক্ষিত নেকি আৰু এনেকৈ বকবক কৈ থাকোঁ যদি মই বকবক কৈ আছোঁ এনেকুৱা আপোনালোকে দেখুৱাই দিয়কচোন আপোনালোকৰ মই চুকলে যিমান কৰি আছে সেইটো লৈ আপোনালোক কৰকচোন কিমান সাহস আছে কিমান ক্ষমতা আছে আমি এতিয়ালৈকে ক'ব পাৰিম তেওঁ কেতিয়াও সাহস নাই তাৰমানে সেইবিলাক লৈ কেতিয়া মাত মাতিব নালাগে মানে অসম ধ্বংস কৰিব লাগে মানে এইটো চুৰি এটা কৰি আছে বিজেপি চৰকাৰ তেওঁ চুৰি বিদেশী মানুহ ভোট লৈ তেওঁ কৰি আছে শিলতো যেনেকৈ কৈ আছে ঠিক তেনেকুৱা ধৰণে সেইটো লৈ কোনোবা প্ৰতিবাদ কোনো ধৰণৰ কোনো নেতা মাত মাতা নাই আপুনি 2021 অসমৰ বিধানসভা নিৰ্বাচন আপুনি খেলিব নেকি মই ওপৰলৈ জীয়াই ৰাখিলে মই আশা কৰিছোঁ 2021 চনত 24 নং গৌৰীপুৰ সমষ্টিত বিধানসভা খেলিব কাৰণে মই সাজু আছোঁ ওপৰলৈ জীয়াই থাকিলে মই নিশ্চিন্ত ৰাজনৈতিক দলৰ পৰা এইটো দলৰ পৰা কোনো আমাৰ এতিয়ালৈকে ডিচিশ্যন হোৱা নাই সেইটো পিছৰ কথা এইটো দল নে খেলোঁ বা ইণ্ডিপেণ্ডেণ্ট হিচাপত খেলোঁ এইটো পিছৰ কথা এতিয়া কাম হ'ল যে আমি ৰাইজৰ যিমান সমস্যা যিটো সামাজিক কাম সেইটো লৈ আমি মাত মাতি আছোঁ সেই কাম লৈ আমাৰ আগবাঢ়ি যাব লাগে আমি সেইখিনি লৈ চলাই আছোঁ ৰাইজৰ মাজতে আছোঁ যোৱা লোকসভাত আপুনি কৈছিল বোলে ধুবুৰীৰ পৰা মই 9 লাখৰ ওপৰত ভোট পাই জিকিম কিন্তু আপুনি পৰাজিত কিহৰ কাৰণে হ'লে আচলতে মানুহক চিনি পোৱা নাই চুকলি কোন হয় তেওঁ পাগলৰ নিচিনা দেখাত যোৱাৰ কাৰণে তেওঁ মানুহ বুজি পোৱা নাই সেই নুবুজাৰ কাৰণে তেওঁ মানে মোক ভোটখিনি দিয়া নাই কিন্তু এইবিলাক মানুহ এতিয়া গম পাইছে যে চুকুৰালীয়ে আচলতে মানুহটো কি এতিয়া গম পাইছে এতিয়া আগুৱাই ল'ব আমি যিটো সাহস পাই আছোঁ বা যিটো আমি প্ৰচেষ্টা আমি যেনেকুৱা পাই আছোঁ নিশ্চয় যোৱা বিধানসভাও জিকিম বা লোকসভাতো নেক্সটত আমি জিকিম বোলে এইটো সাহস আছে ৰাইজৰ দোৱা আশীৰ্বাদ আছে আৰু ওপৰলৈতো আছে যে বহুতে কয় জিকিম জিকাৰ পিছত বহুতো কাম কৰিম কাম কিন্তু বহুতেই চাও নকৰে আপুনি কাম কৰিব মানে যিমান নেতা আছে ভুৱা বাতৰি দি থাকে মানে ইলেকশ্যন হ'ব মানে বস্তা যেনেকুৱা বগি থাকে বস্তা নিচিনাকৈ তেওঁ মানে ভাষণ দি থাকে আমি এইখিনি কৰিম ওইখিনি কৰি দিম নাই বদৰ দিন যেনেকুৱা কৈ থাকে তেওঁ বিনিছৰ কাৰণে তেওঁ বিনিছৰ স্বাৰ্থৰ কাৰণে তেওঁ কৰি থাকে বা বেলেগে কংগ্ৰেছে উন্নতি কৰি গৈছে অসমত চৰকাৰ ডিটেনশ্যন কেম্প বনাই থৈ গৈছে ভাল এটা উন্নতি কৰি গৈছে কিন্তু মানুহক ভুৱা প্ৰতিশ্ৰুতি দি থাকে সেই ভুৱা প্ৰতিশ্ৰুতি লৈ আহিছে থাকে কিন্তু নেক্সটত সেইবিলাক বুজি পাইছে যে ভুৱা বাতৰি আৰু কিমান দিন ভুগি থাকিব এই ভুৱা বাতৰি নহ'ব আৰু মই যিমান কাম প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই প্ৰতিশ্ৰুতি হিচাপত কৰি মই এতিয়ালৈকে মাত মাতি আছোঁ আৰু মই যিমান দিন থাকিম আমি সকলোক সমান চকুৰে সমান মাজতে আমি চাম আৰু সকলোৰে মাজত আমি মানে সেৱা কৰি যাব পাৰোঁ এইখিনি আমাৰ লক্ষ্য আৰু উদ্দেশ্য মই ভৱিষ্যত যে মই ডাঙৰ মানুহ হোৱা যে ইমান হোৱা নাই মানে আমি বিধায়ক সভা খেলিবলৈ বিচাৰোঁ বা লোকসভা কাৰণ এটা কাম কৰিবলৈ গ'লে আমাৰ আৰ্থিক অৱস্থা বেয়া আৰু কলমৰ এটা ক্ষমতা থাকিব লাগে এই কলমৰ ক্ষমতা নথকাৰ কাৰণে আমি পিছ পৰি আছোঁ সেই যাতে আমি কলমৰ ক্ষমতা যেতিয়া ৰাইজক দিব আমি তেতিয়ালৈকে ৰাইজক আমি সেৱা কৰি যাতে কাম কৰি আগুৱাই যাব পাৰিম এইগুলো বেলেগৰ নিচিনা মই নহয় মই বদৰুদ্দিন আজমলো নহয় বা কংগ্ৰেছৰ নহয় বা বিজেপি নেতা বা বিভিন্ন যে নেতা আছে সেইবিলাক মই নহয় সেইবিলাক মানুহে এতিয়া গম পাই আছে আপোনাক বেলেগ ৰাজনীতিৰ পৰা সহায় কৰি আছে প্ৰত্যেকে ৰাজনীতিৰ পৰা সহায় কৰিছে এই কাৰণে সকলোৱে এনেকৈ কৰি আছে এইটো হয় এইটো একেবাৰে মিছা কথা এইটো ভুৱা বাতৰি আমি এইটো স্পষ্ট কোৰাণ লৈ যালে হাতত দিয়ে আমি কৈ দিব পাৰিম এইটো ভুৱা বাতৰি কাৰণ আমি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ আৰু অন্যায়ৰ কাৰণে যদি জীৱন দিব লাগে সাজু আছে চুকুৰালী অন্যায়ৰ বিৰুদ্ধে জীৱন দিব লাগে নহয় মানে এজন চুকুৰালী মৰিলে হাজাৰ চুকুৰালী ওলাই আহিব যেনেকুৱা আমাৰ BTTৰ পৰা লাভিকুল ইছলাম আহমেদ তেওঁ মৃত্যু হৈছে যে BTTৰ হাজাৰ হাজাৰ লাভিকুল তেওঁ ওলাই আহিছে ঠিক চুকুৰালী মৰিব হাজাৰ হাজাৰ চুকুৰালী ওলাই থাকিব কিন্তু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ চুকুৰালী যিমান দিন জীয়াই আছে কৰিব আৰু চুকুৰালী মৰিলেও এনেকুৱা ল'ৰা ওলাই থাকিব এইটো নিশ্চিন্ত বেলেগ দলৰ পৰা আপোনাক বেলেগৰ দলক আমি কোনো সহায় পোৱা নাই আৰু বেলেগে মোক মাতিছিল কিন্তু বিজেপিৰ পৰা মাতিছিল বা কংগ্ৰেছৰ পৰা মাতিছিল কিন্তু আমি সেইবিলাক লৈ মই কেতিয়াও যোৱা নাই মানে তাৰ ব্যৱহাৰ আচাৰ আমি সেইবিলাক বুজি পাইছোঁ যে বিজেপি কেনেকুৱা দল মানে বিজেপি এটা মানে মানুহ হত্যাকাৰী দল AIUDF এটা সাম্প্ৰদায়িক এটা দল বা কংগ্ৰেছক আমি এনেকুৱা চাইছোঁ কংগ্ৰেছৰ এটা মানে এই সাম্প্ৰদায়িক হিচাপত দল হিচাপত তেওঁ কৰি আছে সেইকাৰণে যে অসমত মানে তছনছ কৰিছে আৰু এইখিনি কাম যেনেকুৱা মানে চুৰি কৰা যিটো আমি কৈছিলোঁ এইটো মানে কংগ্ৰেছৰ পথখনে দেখুৱাই দি গৈছে তাৰ কাৰণে এইখিনি মানে কৰি আছে
আৰু আপোনাক শিলা দত্ত যাতে এই ধৰণৰ যাতে মন্তব্য কেতিয়াও যাতে দিব নালাগে। শিলা দত্ত সাৱধান হৈ থাকক। আমি কেতিয়াও অকল বহি নাথাকোঁ। শিলা দত্তক আমি 100 বাৰ ৰিকুৱেষ্ট কৰি আছোঁ যাতে এই ভুৱা বাতৰি বা বাংলাদেশীৰ যাতে কেতিয়াও যাতে উচ্চাৰণ নকৰিব। আপুনি কিন্তু বাংলাদেশী, এইটো গোটেই অসমবাসী মানুহ জানে। আৰু আপোনাক যে মাতে এতিয়া বৰ্তমান যদি মাতে এটা ৰাজনৈতিক দলৰ পৰা আপুনি যোগদান কৰিব তাত? নাই, আমি এনেইতো মাতিলে আমি নাযাওঁ, কাৰণ আমি যি দল অসমৰ কাৰণে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, ৰাইজলৈ মাত মাতিব, ভাল কামত যে আহিব, তাক আমি এনেই ছাপোৰ্ট থাকিম। কিন্তু আমি একচুৱেলি জইন কৰা নকৰা এইটো পিছৰ কথা। কিন্তু আমি যি আমাক ভাল কাম কৰিব তাক আমি ছাপোৰ্ট দিম। আৰু চকুৰালি কৈছিল চিনেমা বনাব, চিনেমা এতিয়া আপোনাৰ কি হ'ল? নাই, এইটো আমি পাহৰি গৈছোঁ, কাৰণ অসমৰ জ্বলন্ত সমস্যা লৈ আমি ভুগি আছোঁ। এই জ্বলন্ত সমস্যাৰ কাৰণে আমি এইটো পিছপৰাই আহিছোঁ। যিবিলাক নকৰিম এইটো পিছৰ কথা, পিছতো হ'ব। আচলতে আমাৰ অসমৰ যি জ্বলন্ত সমস্যা, সেইখিনি সমস্যা আমাৰ সমাধান হ'ব লাগে। আমি সেইখিনি লৈ মাত মাতি আছোঁ। আপুনি গৌৰীপুৰ চাৰি আপুনি যে চামগুৰিত গৈছিলে, এতিয়া আৰু চামগুৰিৰ পৰা যে খেলিব চাইছিলে নেখেলে, এতিয়া আপুনি যিটো বিধানসভা খেলিব গৌৰীপুৰতে খেলিব? হয়, খেলিম। গৌৰীপুৰ সমষ্টিত খেলিম, চামগুৰিত নেখেলিম। 2021 যে ৰাজনীতি খেলিব, তাত কিবা আপুনি বেলেগ ৰাজনীতি নখেলে, আপুনি হিচাপে খেলিব? নাই, এইটো পিছৰ কথা। আমি এইটো দলীয় লৈ খেলোঁ বা ইণ্ডিপেণ্ডেণ্ট হিচাপত খেলোঁ, এইটো পিছৰ কথা। কিন্তু এতিয়ালৈকে আমি ডিচিশ্যন লোৱা নাই যে আমি টিকেট লৈ খেলিম না ইণ্ডিপেণ্ডেণ্ট হিচাপত খেলিম। এতিয়ালৈকে ডিচিশ্যন লোৱা নাই। আৰু ৰাইজে যদি আমাক মানে যি দলে যদি আমি ভাল সঁহাৰি পাম, যেনেকুৱা মাত মাতিব, তাক আমি যদি এনেকুৱা আহে ভাল কামৰ ৰাইজৰ কাৰণে যদি মাত মাতি থাকিব পাৰে, তেনেহ'লে মই কিবা সেইটো লৈ চাই পেলাই সেইটো পিছতে হ'ব, এতিয়া নহয়। শকুৰালী দেৱ, আপোনাক পোনপ্ৰথমে বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ লগত ইমান সময় কথা পতাৰ বাবে। আৰু পৰৱৰ্তী সময়ত পাতিম আৰু কথা পাতিবলৈ আছে সময়, পৰৱৰ্তী পাতিম। কিন্তু আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত ইমান সময় দিবৰ বাবে। ইয়াৰ লগে লগে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।